নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা ঘণ্টিটো বজাই দিয়ক। তেতিয়া অলপ দেৰি নকৰাকৈ আমি ভিডিঅ'টো চাওঁ আহক। এতিয়া বন্ধুসকল, যদি আপোনালোকে কোনো চাকৰিৰ বাবে এপ্লিকেশ্যন কৰিম বুলি ভাবি আছে, তেতিয়া সেই এপ্লিকেশ্যন ফৰ্মত আপুনি লিখা নিজৰ বয়সটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে ভাবিব পাৰে যে বয়স উলিয়াবনো কোনে নাজানে, কিন্তু এপ্লিকেশ্যন ফৰ্মত ধৰি দিয়া তাৰিখত আপোনাৰ বয়স উলিওৱাটো অলপ টান। কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে শেষলৈ চায়, তেতিয়া আপুনি সকলো কথাখিনি বুজি পাই যাব। বলক আমি আমাৰ টপিকলৈ আহোঁ। এতিয়া এই সকলো কথাখিনি জানিবলৈ আমি এটা এক্সাম্পল লওঁ। ধৰা হ'ল এপ্লিকেশ্যনত ধৰি দিয়া তাৰিখ 1/11/2020 আৰু আপোনাৰ জন্ম তাৰিখ 19/5/1999। এতিয়া এই এপ্লিকেশ্যনত ধৰি দিয়া তাৰিখত আপোনাৰ বয়সটো উলিয়াব লাগিব। এনেইনো বয়স উলিয়াব কোনেই নাজানে, কিন্তু সেই এপ্লিকেশ্যনত ধৰি দিয়া দিনত দিন, মাহ আৰু বছৰ হিচাপে আপোনাৰ বয়সটো উলিয়াবহে টান। এতিয়া আপোনালোকে স্ক্ৰীণত দেখা পোৱাৰ দৰে নিজৰ বহীত প্ৰথমতে এপ্লিকেশ্যনৰ ডেটটো লিখি লওক আৰু তাৰপাছত আপোনাৰ জন্ম তাৰিখটো লিখি লওক। এতিয়া আমি এপ্লিকেশ্যন ফৰ্মৰ তাৰিখৰ পৰা জন্মৰ তাৰিখটো বিয়োগ কৰিম। প্ৰথমে দিনৰ সংখ্যা কথা বিয়োগ কৰিম, তাৰপিছত মাহৰ কথা আৰু তাৰপিছত বছৰৰ কেইটা বিয়োগ কৰিম। এতিয়া যিহেতু 1টো 19তকৈ সৰু, গতিকে আমি ওচৰত থকা মাহৰ সংখ্যা 11ৰ পৰা ধাৰি আনিব লাগিব। গতিকে মাহৰ সংখ্যা 11ৰ পৰা 1 মাহ আমি ধাৰি নিম। যিহেতু 1 মাহ সমান 30 দিন, গতিকে আমি দিনৰ সংখ্যা 1ৰ ঠাইত 1 + 30 সমান 31 বুলি ধৰি বিয়োগ অংকটো কৰিম। এতিয়া 31ৰ পৰা 19 বিয়োগ গ'লে আমি পাম 12। এতিয়া যিহেতু 11 মাহৰ পৰা 1 মাহ ধাৰি নিয়া হ'ল, গতিকে আমি 11ৰ ঠাইত 11 বিয়োগ 1 সমান 10 বুলি ভাবি অংকটো কৰিম। গতিকে 10ৰ পৰা 5 গ'লে উত্তৰ আহিব 5। এতিয়া বছৰৰ সংখ্যাবিলাকৰ পৰা যিহেতু আমি কোনো ধাৰ কৰা নাই, গতিকে ইয়াক আমি নৰ্মেলি বিয়োগ কৰিম। গতিকে উত্তৰটো হ'ব 21। অৰ্থাৎ আমাৰ গোটেই বিয়োগফলটোৰ উত্তৰটো হ'ব 12, 5, 21। এই বিয়োগফলৰ উত্তৰৰ পৰাই আমি এপ্লিকেশ্যনত ধৰি দিয়া তাৰিখৰ দিনা আপোনাৰ কিমান বয়স সেইটো নিৰ্ণয় কৰিব পাৰিম। অৰ্থাৎ সেইদিনা আপোনাৰ বয়স হ'ব 21 বছৰ 5 মাহ 12 দিন। এতিয়া বন্ধুসকল, এনেদৰে আপুনি এপ্লিকেশ্যন ফৰ্মত লিখাৰ বাবে আপোনাৰ বয়সটো উলিয়াব পাৰিব। আৰু এইটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ তেওঁলোকে ধৰি দিয়া তাৰিখ মতে আপুনি ডাঙৰে হয় নে সৰুৱে হয় সেইটো আপুনি ভালদৰে নিৰ্ণয় কৰিব পাৰিব। তে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক আৰু আপোনাৰ বন্ধু বান্ধৱীসকলৰ যদি এই ভিডিঅ'টোৰ প্ৰয়োজন থকা বুলি আপুনি ভাবে, তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আকৌ আপোনাৰ মনত যদি কিবা প্ৰশ্ন আছে বা আপুনি আমাক কিবা সুধিব বিচাৰে, তেতিয়া কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু আপোনাৰ সেই কমেণ্টৰ ওপৰত আমি আকৌ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যদি আপুনি এই ভিডিঅ'টো চাই সঁচাকৈয়ে লাভান্বিত হৈছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ওচৰতে থকা ঘণ্টিটো বজাই অল ন'টিফিকেশ্যনত ক্লিক কৰক, কাৰণ আমি এই চেনেলত কেৰিয়াৰ সম্পৰ্কীয় আপোনাৰ বিভিন্ন বিষয়ৰ কোৰ্চ সম্পৰ্কীয় ভিডিঅ' আমি আপলোড কৰি থাকোঁ। আৰু এই সকলোবোৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ প্ৰথমে যাবলৈ আপুনি ছাবস্ক্ৰাইব কৰাটো একদমেই প্ৰয়োজনীয়।